মই কবিতা আবৃত্তি নকৰোঁ, মই এটা স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটো মই 2014 চনত লিখিছিলোঁ। শ্ৰীকৃষ্ণৰ ভাগ্য। ধৰা হওক শ্ৰীকৃষ্ণ এজন মানুহ আছিল, আপোনাৰ মোৰ দৰে সাধাৰণ মানুহ, যাৰ অতীত বৰ্তমান আৰু ভৱিষ্যত ভাগ্যৰ অধীন। কাৰণ মানুহেই মানি লৈছে ভাগ্যই ঈশ্বৰ। যদি শ্ৰীকৃষ্ণ এজন মানুহ আছিল, আপুনি তেওঁক ভাগ্যৱান বুলি ক'বনে? এটি শিশু যাক ত্যাগ কৰিছিল আত্মীয়জনে জন্মলগ্নতে, যি পাৰ কৰিছিল শৈশৱ আৰু কৈশোৰ মৃত্যুৰ সতে খেলি খেলি, আপুনি তেওঁকো ভাগ্যৱান বুলি ক'বনে? ৰাধা আৰু অজস্ৰ গোপীৰ প্ৰেম, কি যে ঈৰ্ষণীয় আছিল তেওঁৰ যৌৱন। মোৰ দৰে আপুনিও ভাবে চাগে এনেদৰে, কিন্তু তেওঁৱেই কৈছিল স্থিতপ্ৰজ্ঞাৰ কথা, যাক জীৱন সংগ্ৰামে শিকাইছিল কোনো কথাতে সুখী আৰু কোনো কথাতে দুখী নহ'বলৈ। আপুনি কওকচোন, প্ৰেমৰ কোমল বতাহে জানো চুব পাৰে এজন স্থিতপ্ৰজ্ঞৰ কঠিন মন? তেওঁ জীৱনকালত পাৰ কৰিছিল সকলো আত্মীয়ৰ শ্মশান, তথাপিও মৃত্যু সুৰ বজা নাছিল তেওঁৰ বাঁহী। সেই সুৰ আছিল প্ৰেমৰ সুৰ, জীৱনৰ সুৰ। আপুনি জানো ক'ব শ্ৰীকৃষ্ণই জীৱনত সকলো পাইছিল? তেওঁ আপোনাৰ বা মোৰ দৰে পোৱা নাছিল বহুত কিবা কিবি। যি পাইছিল তাৰেই তেওঁ যাপন কৰিছিল শ্ৰেষ্ঠতম জীৱন। তেওঁ ভাগ্যৱান নাছিল, তেওঁ আছিল এজন স্বাধীন মানুহ। ভাগ্যৰ সৈতে যুঁজি যুঁজি তেওঁ হৈ পৰিছিল ঈশ্বৰ, এজন সংগ্ৰামী ঈশ্বৰ। ধন্যবাদ।